এক্সিডেন্ট হৈ গ'ল দিন থাকিলে আমাৰ ঘৰত ইমান বড়ো ভাষাই নাজানে এইটো গুচাই লচোন কেনেকা মিয়া মাইকী নিচিনা দেখা বেছি খামানি মডাৰ্ণ ফেল চ্যালেঞ্জ ডাউন মানে চ্যালেঞ্জটো একসেপ্ট কৰিছে কিন্তু হাৰি গ'ল চ্যালেঞ্জটো গাইজ কুলুমা এণ্ড ৱেলকাম বেক টু আৱাৰ নিউ ব্লগ আজি ভিডিঅ'টো বহুতে ইণ্টাৰেষ্টিং আৰু ধামাকা হ'বলৈ গৈ আছে কিয়নো আজি আমাৰ এই ভিডিঅ'টো মানে বড়ো মানে লেংগুৱেজ মানে বড়ো ভাষা কোৱা আমাৰ চ্যালেঞ্জ হ'বলৈ গৈ আছে আৰু ভিডিঅ'টো বহুত মজা হ'বলৈ গৈ আছে আমাৰ দীপাই মানে এই 2 বছৰ হৈ গ'ল তাই বিয়া হৈ আহা মানে বড়ো ভাষা জানে না নাই মানে সেইটো প্ৰমাণ কৰিবৰ কাৰণে মই আজি এই চ্যালেঞ্জটো কৰিবলৈ গৈ আছো কাৰণ আজি 2 বছৰ হৈ গ'ল তাই বিয়া হৈ আহা বড়ো ভাষা আমি মাজে মাজে কওঁ ইমানো কোৱা নহয় আমাৰ ঘৰত প্ৰায় মানে অসমীয়া ভাষাই চলে তো সেই কাৰণে আমি বড়ো মানে চ্যালেঞ্জ কৰিবলৈ গৈ আছো আৰু কিছুমান মানে আমি কৈ নাথাকো সেই কাৰণে মানে লাগি ধৰে আমাৰ বড়ো ভাষাটো তো আজি ভিডিঅ'টোত ক'বলৈ কাৰণে চেষ্টা কৰিম আৰু ভুল যদি কিবা ভুল হয় ক্ষমা কৰি দিলেই হ'ল যোনে যোনে বড়ো জানে তো শ্ৰীমতী আজি বড়ো ভাষা মানে চ্যালেঞ্জ কৰিম কি কৰিবি না নাই এইটো গুচাই লচোন কেনেকা মিয়া মাইকী নিচিনা দেখা বেছি আকৌ হেনেকে লগাই আছে দা বড়ো ভাষা বুংনে নাংদেন হাগন না হায়া বুং নাই শ্ৰীমতী মানে শ্ৰীমতীকো মুছলিম মাইকী নিচিনা নাংদে কি কি মানে আজি দিন এনেকৈ ভাঙা চিঙা বড়ো চলি থাকিব যিহেতু বড়ো ক'ব নাজানে তো মানে এনেকৈ ভাঙা চিঙা চলি থাকিব আৰু তো এতিয়া গৈ আছো যেন বিহা উচনি ন থাংবাই থাকোঁ আৰু কিবা কৈ দে ন থাংনাनै মাদি নাংদো ন খালি ন थांनो नागिरबाय थायोना सारना माने हा क्या बोला तूने की आरो बारको न खाली थांनो नागिरबाय थायो नोङो न खाली थांनो नागिरबाय थायो नोङो ভিডিঅ কৰি যাই থাকোঁতে এতিয়া এক্সিডেণ্ট হৈ গ'ল তই ভালকৈ কথাও নাপাতা আৰু মোক ইফালে এক্সিডেণ্ট হৈ গ'ল এতিয়া বাচি গ'লো এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিলে হ'ল মজা হ'বলৈ গৈ আছে ধানক মাই বুলি কয় আৰু চাউলক মাইৰং বুলি কয় কি বুলি কয় ধান কাটাটো কি বুলি কয় মাইহানাই বুলি কয় এই মানে ভালকৈ ইমান দিন থাকিলে আমাৰ ঘৰত ইমান বড়ো ভাষাই নাজানে আজিতো পাতছো না আজিতো কথা বৰত ক এইটো লাইনটোৱে বৰত কচোন চেষ্টা কৰ মই মানে সফল নহলো ইয়াক বড়ো ভাষা শিকাব এতিয়া আৰু ভালকে ক কি বুলি কয় বিহাউনি নৌ খামানি মাও बिहाउसनी नौ खामानी माओ तुमसे ना हो पाएगा बिहाउसनी नौ खामानी माओ बिहाउसनी नौ खामानी माओ कामानी तो हल पैसा कमोৱা এইবিলাকে কামানি বুলি কয় এটো আমাৰ বড়ো ভাষাত কামানি বুলিয়ে কয় বৰবাদ 2 বছৰ আমাৰ ঘৰত থাকিল মানে বড়ো ভাষা শিকাব নোৱাৰে কিন্তু যে কেনেকাকে মিলাই কব লাগে কথাটো মানে এইটো নাজানো শব্দটো গঠন কৰিব নাজানো বাত তো সহি হয় নেকি বাইদেউ হয় নেকি গৈ হাদং বৰত কচম খুৰিয়ে ধুনীয়া বড়ো কব জানে ক যোনখিনি জানা ক লাষ্ট কৰি আছে খুৰিয়ে বোলে জানে পুৰা বড়ো ভাষা কমপ্লিট জানে এতিয়া কব লাগে মই ইমান ধুনীয়াকে শিকাই দিলো ইয়াৰ মনতে নাই এনেকে হলে ক'ত শিকিব পাৰিবি কচোন মই এতিয়া মাছ মাৰোগাটো এতিয়া মানে 10 দায়ো যাং না গুৰনো থাংবাই থাদং গৈ nei হাকৰো আংনি বিয়া হসনি আৰু এই মানে ইহঁতৰে কিবা হয় পুখুৰীটো দেউতা মানে এতিয়া আমি মাছ মাৰো তামোল খাই পুৰা আহিছো আৰু এয়া পুখুৰীটো একদম মই জানো আৰু এতিয়া ইয়াতে ধুনীয়াকে মাছ মাৰো জালখন পেলাও আৰু নেকি এতিয়া মাছ উঠাব পৰা চাম নহয় বৰত ক হেতু ভাষাটো বৰত ক ইমান ভালকে মই বড়ো ভাষা ক'ব নাজানো শিকি আছো লাহে লাহে আমাৰ এও মানে শিকাই দি আছে পাৰো অলপ চলপ ক'ব কিন্তু টান শব্দবিলাক ক'ব নোৱাৰো খালি বল সবি কথা লাগব দে মাৰ স্যান্ডেল পিন্ধিনো কোনবাই মাছ মাৰে নে ও ফাইদো গুয়া
ইয়াত আহোঁতে মানে এটা ভাল বস্তু দেখা পালো ইমান ধুনীয়া চৰাইৰ বাহ কি চৰাই বা নয়া টুনটুনি চৰাই ইমান ধুনীয়া মাজত লৈছি নলয় এইটো ল'ব নাপায় মাক বাপেকে বেয়া নাপাব নেকি বেয়া পাব না নাই ইমান মজা ইয়াতে চৰাইৰ পোৱালি হৈ আছে জংঘলৰ মাজত নালাৰবি থাক সৰু সৰু সেনেকৈ হয় পাখি হোৱা নাই সিহঁতৰ এই আমাৰ এই শ্ৰীমতীৰ চোৱাত পুৰা হ'ব দে থৈ দি সাপ চাপ সোমাই থাকো ক'তবা ইমান এটা পাইছে গাইস ধৰি নাচ এই ফটো দে ফটো গুৰি এইতে পালি আছে দে এফালে দে ধৰি কেনে ফটো উঠ দে ফটো উঠ মনো ধৰি কেনে মনো ফটো উঠ দে ইফালে অন দে টুকেলা আজি চেলেঞ্জ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে কমেণ্টত জনালেই হ'ল আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'লেই হ'ল যাতে নতুন নতুন এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দেখিবলৈ পাই থাকে আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ।